আমি অন্য বছৰৰ দৰে এইবেলিও পঞ্চপুৰ আঞ্চলিক শ্ৰী শ্ৰী মা দুৰ্গা পূজা কমিটিয়ে ২৭তম পঞ্চপুৰ আঞ্চলিক শ্ৰী শ্ৰী মা দুৰ্গা পূজা পালন কৰিবলৈ ওলাইছোঁ উলহ মালহেৰে 4দিনীয়া কাৰ্যসূচীৰে। আমাৰ ইতিমধ্যে ষষ্ঠী পূজা হৈ গ'ল। ষষ্ঠীৰ পিছত যোৱাকালি আমাৰ সপ্তমী মেলা হৈ গ'ল আৰু এই আমাৰ সপ্তমী মেলাত আমি বিভিন্ন কাৰ্যসূচীৰ লগতে পপৰা গাঁও মহিলা নাম দলৰ দ্বাৰা আমি তেওঁলোকৰ নাম পৰিৱেশন কৰিছোঁহি। যোৱাকালি আমাৰ অত্ৰ অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে ইয়াত মা দেৱীৰ ওচৰত হেৰি কৰিছিল, সেয়া জনাইছিল যাতে অনাগত দিনবোৰত যাতে এই অঞ্চলৰ লগতে গোটেই অঞ্চল যাতে ভালে কুশলে যায়, তাৰ কাৰণে সকলোৱে সেয়া কৰিছিল, মাৰ আশীৰ্বাদ ল'বলৈ আহিছিল। আৰু এই পঞ্চপুৰ আঞ্চলিক শ্ৰী শ্ৰী মা দুৰ্গা পূজা যিখন আমাৰ কমিটি বা দুৰ্গা মেলা, এইখন বঙাইগাঁও জিলাৰ ভিতৰতে অদ্বিতীয় বুলি ক'ব লাগিব। এইকাৰণে যদি আমি ভাবিলৈ চাওঁ যে আমাৰ চহৰ নগৰৰ যিবিলাক মানে এই দুৰ্গা পূজা মেলা হয়, সেইবিলাক একমাত্ৰ বৈদ্যুতিক যিটো হেৰি মানে বিজুলী মানে বাতিৰ যিটো বৈদ্যুতিক হেৰি কাৰিকৰ্য আৰু লগতে এই যে আমাৰ যিটো মন্দিৰতহে তেওঁলোকে প্ৰতিযোগিতা কৰে, কোনে কিমান ভাল কৰিব পাৰে তাৰ প্ৰতিহে তেওঁলোকে বেছি মানে প্ৰতিযোগিতা কৰে। যিটো আধ্যাত্মিক দিশ, যিটো মাৰ ওচৰত আমি ধৰক নিজকে সমৰ্পণ কৰিব লাগে, মাৰ পৰা যিখিনি আশীৰ্বাদ পাব লাগে, সেই ক্ষেত্ৰত তেওঁলোকে প্ৰতিযোগিতাত নানামে। কিন্তু এই অঞ্চলত গাঁও অঞ্চলত বিশেষকৈ যদি চাবলৈ যোৱা হয় মানে অইন এটা হেৰি আমি স্বীকাৰ কৰিব লাগিব যে 350-400 বছৰীয়া যিটো ৰঘুনন্দনপুৰৰ দুৰ্গা মেলা, সেই দুৰ্গা পূজাৰ পিছতে আমাৰ এই পঞ্চপুৰ যদিও আজি 27তম দুৰ্গা মেলা অনুষ্ঠিত হৈছে, কিন্তু দেখা যায় যে এই অঞ্চলত ভক্তপ্ৰাণ ৰাইজৰ অশেষ ভিৰ হয়, অশেষ মানে আশীৰ্বাদ লয়। আৰু এনেকৈয়ে আমাৰ আজি 27তম দুৰ্গা পূজাখন পৰিচালনা চলি আছে বা মেলাখন চলি আছে। আজি আমাৰ অষ্টমী মেলা। এতিয়া যদি চাবলৈ যায় আজি এই অষ্টমী মেলাত যোৱাকালি যেনেকৈ 4-5 হাজাৰ ভক্তৰ সমাগম হৈছিল, আজিও ঠিক 12টা-1টাৰ ভিতৰত আমাৰ তেনেকুৱা ভক্তৰ সমাগম হ'ব। আৰু এটা গৌৰৱৰ বিষয় যে আজি সুদূৰ যদিও বঙাইগাঁও নিবাসী এতিয়া হৈছে, আমাৰ যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰা এজন প্ৰফেচাৰ আহিছে, তেনেকৈ বঙাইগাঁৱত ইমান মেলা থকাৰ পিছতো কিন্তু ইয়াত আহি মাৰ আশীৰ্বাদ ল'ব আহিছে। এইটো এটা গৌৰৱৰ কথা। গতিকে আজি অষ্টমী মেলা আমাৰ নিশ্চয় ভালধৰণে মানে পালন হৈ যাব। এতিয়া আমাৰ যি 4দিনীয়া কাৰ্যসূচী আমি কৰিছোঁ, আজি আমাৰ দিনত আছে আমাৰ বিদ্যাপুৰ মহিলা নাগাৰা নাম দল, আৰু সন্ধিয়া আছে আমাৰ এই টেঙাইগাঁও ৰদালি মিনি থিয়েটাৰৰ দ্বাৰা এখন সামাজিক নাট তেওঁলোকে পৰিচালনা কৰিব, যিখন মানে টেঙাইগাঁও বুলি কোৱাৰ লগে লগে আলোড়নৰ সৃষ্টি কৰে বঙাইগাঁও জিলাতে। ঠিক আমাৰ অহাকালি মানে নৱমী মেলাত আছে আমাৰ সাংস্কৃতিক অনুষ্ঠান, বিশেষকৈ শাৰদীয় মানে নৃত্যৰ সমাৰোহ আছে, য'ত মানে বিভিন্ন জিলাৰ লগতে অন্যান্য জিলাৰ পৰা আহি ইয়াত মানে অংশগ্ৰহণ কৰে। আৰু ইয়াত এটা নিকা মানে যিটো মানে প্ৰতিযোগিতা হয়। গতিকে তাৰপিছতে আমাৰ দশমী মেলাৰ দিনাখন দেৱীক বিসৰ্জন দিয়াৰ পিছত আমি সন্ধিয়া এটা মানে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ, য'ত মানে নৌ পুৰণিৰ লগতে আমন্ত্ৰিত শিল্পীৰ দ্বাৰা ইয়াত মানে গীত পৰিৱেশন কৰা হ'ব। আৰু আমি ভাবিছোঁ যে মাৰ আশীৰ্বাদত আৰু মানে শিল্পী আমাৰ হিমাক্ষী পাঠক গুৱাহাটী, আৰু লগতে যিখিনি আমাৰ নৌ পুৰণি শিল্পী আছে ইয়াত মানে গায়ক গায়িকা আছে, তেওঁলোকক মানে উৎসাহ দিয়াৰ কাৰণে যাতে তেওঁলোকে আহি ইয়াত এটা প্লেটফৰ্ম পায়, এই প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকে অনাগত দিনত আগুৱাই যাব পাৰে, জিলাৰ লগতে ষ্টেটৰ লগতে যাতে নেশ্যনেলি আগুৱাব পাৰে, তাৰ কাৰণে আমি এটা মাধ্যম হিচাপে এই সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ দশমী মেলাত। গতিকে আজি আপোনালোকৰ জৰিয়তে আমি মাৰ চৰণ ধৰি এটা আমি কামনা কৰিছোঁ যাতে এই অঞ্চলত ভালে কুশলে যায়, আৰু এই অনাগত দিনত বা আহিবলগীয়া যি 2 দিন মেলা বা পূজা আছে যাতে সেইখিনিও যাতে ভালে মানে পালন কৰা হয়, যাতে কাৰো অনিষ্ট নহয়। আৰু পঞ্চপুৰ বুলি কোৱাৰ লগে লগে যি পঞ্চপুৰ দুৰ্গা পূজা শুনি পঞ্চপুৰ মানে সমন্বয় ক্ষেত্ৰ এখন, 5খন গাঁৱক লৈ পঞ্চপুৰ হৈছে, আৰু 5টা জাতি জনগোষ্ঠী আছে, আৰু সেই যাৰ কাৰণে এই পঞ্চপুৰ নামাকৰণটো হৈছে। আৰু এই পঞ্চপুৰ নামাকৰণে আমাৰ এই পঞ্চপুৰ আঞ্চলিক শ্ৰী শ্ৰী মা দুৰ্গা পূজা যিখন পৰিচালনা সমিতি বা দুৰ্গা পূজা কমিটিখন গঠন হৈছে, আৰু এই দুৰ্গা পূজাখন এখন পঞ্চপুৰৰ কাৰণে এটা সমন্বয় ক্ষেত্ৰ হিচাপে আমি চিহ্নিত কৰিছোঁ। গতিকে এইখিনিয়ে।